হাই গাইজ, কি খবৰ? মোৰ খবৰ ভালেই, আপোনালোকৰো চাগে ভালে আছে। ভগৱানৰ আশীৰ্বাদত সকলোৱে আপোনালোক ভালেই আছে। আজি মই এটা নতুন ৰেচিপি বনাবলৈ ওলাইছোঁ, চিকেন বিৰিয়ানী। আহক আহক আপোনালোকক এতিয়া মই লৈ যাওঁ মোৰ পাকঘৰত। এয়া দেখিছেই, মই পূৰা ইয়াতে ৰিফাইন দি লৈছোঁ। ৰিফাইনখিনি গৰম হৈছে। ইয়াতে মই আলু দি দিম। আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এটা গাজৰ লৈ আছোঁ। গাজৰখিনি ফ্ৰাই কৰি ল'ম। মই এটা গাজৰো ব্যৱহাৰ কৰিম। আগতে গাজৰখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছে, গাজৰখিনি ফ্ৰাই হৈ গৈছে। আৰু এইফালে আনটো গেছত লৈছোঁ, চৌকাত লৈছোঁ। মই এইফালে এতিয়া কুকাৰৰ তেল গৰম হৈ গৈছে। ইয়াতে দুটা তেজপাত দিছোঁ। অলপমান ফোৰণ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া দালচেনি, গৰম মছলাখিনি ফ্ৰাই কৰি দিলোঁ। আৰু দুটা মই ইয়াতে 4টা ৰচুন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে খালে এনেকৈ ব্যৱহাৰ কৰিব পাৰিব, খাই ভাল পায় যদি। এয়া ইফালে এই আনটো কৰা হেৰিয়াটো দেখিছে, এইটো ফ্ৰাই হৈয়ে গৈছে গাজৰখিনি। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰিম এয়া পিঁয়াজখিনি ৰঙচুৱা ভালকৈ মই ফ্ৰাই কৰিম। ইয়াতে কাজু ব্যৱহাৰ কৰিব পাৰিম। মই কাজু ভাল নাপাওঁ তেনেকৈ খাই, সেইকাৰণে আমি বনাবলৈ গৈ আছোঁ বিৰিয়ানীত মই কাজু দিলে ভাল নাপাওঁ, সেইকাৰণে আমি কাজু ব্যৱহাৰ কৰা নাই। তেনে গাজৰ আৰু আলুৱে ব্যৱহাৰ কৰিছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ৰাখিম। আৰু অলপমান এই এইখিনি পিঁয়াজ ভাজি লৈছোঁ। পিঁয়াজখিনি মই পিছত ব্যৱহাৰ কৰিম। সেইখিনি ৰঙচুৱা কৰি মই ভাজি থৈ দিম পিঁয়াজখিনি। সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। এয়া পিঁয়াজখিনি দেখিছোঁ, আৰু অকণমান সময় ভাজি ল'ম। ইয়াতে মই সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। সৰিয়হ তেলৰটো বেছি সোৱাদ হয়, সেইকাৰণে মই সৰিয়হৰ তেলেই ব্যৱহাৰ কৰিছোঁ। মাংসখিনি ৰঙচুৱা হৈছে ভজা। এতিয়া মই ইয়াতে মাংস ব্যৱহাৰ কৰিম। মাংসখিনি ভাজি ল'ম। তাতে মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। চিকেনখিনি মই এইটো পানীখিনি যেতিয়ালৈকে মৰা নাছিল তেতিয়ালৈকে ভাজি লৈছোঁ। পানীখিনি যেতিয়া হৈছে চিকেনখিনিৰ, এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম এয়া মছলা। এয়া দেখিছে জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সোৱাদ অনুসাৰে দিব পাৰে। আৰু এয়া
হালধি গুড়ি, আৰু ইয়াৰ ৰচুন আৰু আদা, আৰু ইয়াৰ চিকেন মছলা, এয়া গৰম মছলা। মই মছলাখিনি ভাজোঁতে ব্যৱহাৰ কৰিছোঁ গোটেইখিনি মছলা। তাৰপিছত লৰাই দিম যাতে মছলাখিনি মাংসখিনিৰ লগত মিহলি হৈ যায়, মাংসখিনি ধুনীয়াকৈ লাগি ধৰে। এতিয়া মই ইয়াতে অলপমান বিলাহী ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মই ভাজি থোৱা আলুখিনি, আৰু এয়া গাজৰ, অলপমান গাজৰ ভাজি দিলোঁ। এইখিনি ভালকৈ লৰাই লৈ মই ইয়াতে চাউলখিনি দি দিম। চাউলখিনি ব্যৱহাৰ কৰি চাউলখিনি মই আধা ঘণ্টা আগতে ধুই পেলাই থৈ দিছিলোঁ, তিয়াই থোৱা নাই, ধুই পেলাই এনেকৈ থৈ দিছিলোঁ পানীখিনি যোৱাকৈ। অকণমান সময় মই এইখিনি ভাজি ল'ম। এয়া চাউলখিনি অলপমান ৰঙচুৱা কৰি মই ভাজি লৈছোঁ। এতিয়া মই ইয়াতে পানী ব্যৱহাৰ কৰিম। আপোনালোকে যিমানটো পৰিমাণে লাগে সিমানটো পৰিমাণে পানীখিনি ব্যৱহাৰ কৰিব, চাউল অনুযায়ী পানীখিনি ব্যৱহাৰ কৰিব। এয়া হৈ গ'ল। এতিয়া এইখিনি মই চিটি আহিবলৈ দিম, তাৰপিছত হৈ যাব আমাৰ চিকেন বিৰিয়ানী তৈয়াৰ, ছানডে স্পেচিয়েল। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন। আৰু ইয়াৰ পিছত যেতিয়া হ'ব নহয়, মই চিটি হ'ব মাৰিব, তেতিয়া মই আপোনালোকক দেখুৱাই দিম ইয়াৰ কালাৰটো কেনেকুৱা হয়, খাবলৈ কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ। ফাইনেলি আমাৰ চিকেন বিৰিয়ানী ৰেডি। দেখিছে আমাৰ এইটো ৰজা খাবলৈ বহিছে। কি খাইছে চনা? চনা তুমি কি খাইছা? অঁ, চিকেন বিৰিয়ানী।